তোক মই কি কম গম পাইছ নাই তোৰ গুটি কাটি হাতত দি দিম হাতত লৈ ঘূৰি ফুৰিবি কপি ফেবিকল এখন দিয়াচোন জোৰা লগাই দিয়া ফেবিকল এখন দিয়াচোন জোৰা লগাই দিয়া নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ বন্ধুসকল আজি আমি কথা পাতিম এজন অদ্ভুত প্ৰাণীৰ বিষয়ে যিজন প্ৰাণীয়ে নেকি আজি কেইদিনমান আগতে অসমৰ নাম্বাৰ 1 ৰষ্টিং চেনেল অসমৰ ডেকা নামৰ ইউটিউব চেনেলটোৰ ওপৰত ৰ'জ ভিডিঅ' বনাই নিজকে মহান বুলি পৰিচয় দিব বিচৰা অলিম্পিকা বৰুৱা নামৰ ইউটিউব চেনেলটোৰ বিষয়ে বন্ধুসকল তাৰ আগতে সকলোকে জনাও যে যোনে যোনে আমাৰ ভিডিঅ'টো চাই আছে যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক তেনেহ'লে বলক বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধুসকল এইখাৰ কথা কোনে কয় বাৰু এইখাৰ কথা কয় আমাৰ বিখ্যাত অসমৰ মক্কেলামীৰ গুৰু আসামৰ ডেকা আৰু এই ছোৱালীজনী লৈ মই প্ৰথম কথা যে অসমৰ ডেকাৰ নাম লৈ তই ভিডিঅ' বনোৱা বাদ দে বুজিছোঁ তোক জনপ্ৰিয়তা লাগে কিন্তু বেলেগৰ নাম লৈ জনপ্ৰিয়তা অৰ্জন কৰাটো বাদ দে নিজৰ যদি কিবা প্ৰতিভা আছে তেনেহ'লে জনপ্ৰিয় হৈ দেখা कौन है ये लोग कहाँ से आते हैं আসামৰ ডেকা তেওঁ হৈছে এজন ৰোষ্টাৰ ইউটিউবাৰ দেই তেখেত আমাৰ বহুত ভাল হয় এজন একদম পাব্লিচিটি সীমা চেৰাই গৈছে তেখেতে অসমখনক মানে ইমানেই আগুৱাই নিছে ক'ব নোৱাৰোঁ তেখেতে ৰ'জ বনাই তেখেতৰ একদম মোটা ধন একদম কটকটীয়া হৈ গৈছে একদম তেখেতে মোৰ ওপৰতো ৰ'জ এটা বনাইছে বাৰু যিটো ভিডিঅ' বনাইছে সেইটো মই ক্লাছৰ অফ পিৰিয়ডত নচা সেইটো যিটো ভাইৰেল হ'ল সেইটো তেওঁলোকৰ নিচিনা এক যুৱচামে বিবেকযুক্ত যুৱচামে বাৰু ভাইৰেল কৰিলে আৰে ভালে কৰিলে বাৰু পাব্লিচিটি পালোঁ সস্তীয়া চেলিব্ৰিটি বনি আৰু তোক মই এটা কথা কওঁ যে তোক ৰ'জ কৰিব লগা মোৰ একো নাই বাৰু কিন্তু ৰ'জ ভিডিঅ' যদি বুজি নোপোৱা তেনেহ'লে ইউটিউবলৈ আহিলি কিয় ইউটিউবত ভিডিঅ' বনাবলৈ আহিলি কিয় আৰে তোৰ কিবা এটা ভুল দেখিছে সেইটোক লৈ অসমৰ ডেকাই ৰ'জ ভিডিঅ' বনাইছে আৰু এইটো একো ডাঙৰ কথা হোৱা নাই যিহেতু তেওঁৰ চেনেলটোৱে হৈছে ৰষ্টিং চেনেল তোৰ কিবা এটা ভুল দেখিছে তাকে লৈ তেওঁ অকণমান এণ্টাৰটেইনমেণ্ট কৰিছে আৰু মানুহক হহাবলৈ চেষ্টা কৰিছে তাকে লৈ তই একেবাৰে অসমৰ ডেকাৰ ওপৰত ৰ'জ ভিডিঅ' বনাই দিলি আৰে মানিছোঁ দেই তো কি মক্কেলমে কাম কৰাটো হাতে ৰ'জ ভিডিঅ' কি সেইটোৱে বুজি পোৱা হোৱা নাই আজিলৈকে তোমালোকে তই মোৰ তাত কৈছ এইজনী বাইদেউলে নাচনি DID-লে যাব লাগিছিলে আৰে মই DID মঞ্চ পাত কৰি থৈ আহিছোঁ তাৰপৰা মই পুৰস্কাৰ হিচাপে কি আনিছোঁ তোৰ বাবে তই জাননে কি আনিছোঁ আলু দাইল বেঙেনা কোমোৰা আৰে বুজিছোঁ তুমি নাচনি সেইবাবে তোমাৰ মনটো ইমান চঞ্চল যদি তুমি DID পাত কৰি থৈয়ে আহিছা তেনেহ'লে ইয়াত কি কৰি আছা যোৱা তুমি অসমৰ এজন ডাঙৰ চেলিব্ৰিটি হিচাপে বনি দেখাগৈ আৰু তুমি DID পাত কৰি থৈ আহিছা তাৰ পৰা পুৰস্কাৰ লৈ আহিছা কি আলু দাইল কবি বেঙেনা আৰে তুমি কি DID-ত চব্জি খেতি কৰিবলৈ গৈছিলা নেকি কি ফাল্টু কথাবোৰ কোৱাও তোমালোকে কাম বিচাৰি নোপোৱা আৰু ন তোমালোকে এইবোৰে কাম তোমালোকৰ আগতে তোৰ মই ভিডিঅ' চাইছিলোঁ লাইকো মাৰিছিলোঁ ছাবস্ক্ৰাইবো কৰিছিলোঁ এতিয়াও কৰিম বাৰু বেচেৰা ভিক্ষাৰীৰ জাত সেইবোৰ কৰিয়ে খাই আছ কৰিম বাৰু আৰে আগতে তই এটা কথা জানি ল যে তই এজন নিজেই ভিক্ষাৰী অসমৰ ডেকাৰ নাম লৈ তই ভিক্ষা খুজি আছ আৰু তই ক'ব আহিছা অসমৰ ডেকা ভিক্ষাৰী এইবোৰ কৰি খাই আছে আৰু অসমৰ ডেকাই তোৰ ওচৰত ভিক্ষা খুজিবলৈ অহা নাই তইহে অসমৰ ডেকাৰ পিছত পৰি আছা দৌৰি গৈ আছা আৰু অসমৰ ডেকাৰ নাম লৈ তইহে ভিক্ষা খুজি আছা আজি আচল ভিক্ষাৰী হৈছ তই অসমৰ ডেকাই তোৰ ওচৰত ভিক্ষা খুজিবলৈ অহা নাই তেনেকৈ নকবি অসমৰ ডেকাক ভিক্ষা খুজিবলৈ অহা বুলি আৰু তই অসমৰ ডেকাৰ কোনো পধ্যেই পাত্তা নাপা অসমৰ ডেকাৰ নাম লৈ ভিক্ষা খুজি লাভ নাই এইবোৰ বাদ দে पागल है তোক মই কি কম গম পাইছ নাই তোৰ গুটি কাটি হাতত দি দিম হাতত লৈ ঘূৰি ফুৰিবি কপি ফেবিকল এখন দিয়াচোন জোৰা লগাই দিয়া ফেবিকল এখন দিয়াচোন জোৰা লগাই দিয়া সেনেকৈ কৈ ফুৰিবি থাপৰ চিনি পাওঁ থাপৰ চিনি পাওঁ তোৰ চৰিয়াই গাত ভাঙি পঠিয়াম তোৰ হাৰামি ঐ अरे कहना क्या चाहते हो আৰে এইবোৰ আকৌ কেনেকুৱা মক্কেলামী আনৰ গুটি কটাৰ আগতে তই নিজকে চম্ভালি ৰাখ তই যেনেকৈ লেতেৰা কথা কৈ আছ নিজকে চেক্সি হ'ব বিচাৰি গৈ আছ এনেকৈ লেতেৰা কথা কৈ কোনোবা দিনা তোক ৰাস্তাৰ পৰা উঠাই লৈ গৈ ৰেপ কৰিব বাপেকে সেইবাবে তোক কৈছোঁ এনেকৈ অসৎ ভেলিবোৰ বাদ দে যদি ভিডিঅ' বনাবলৈ মন আছে তেনেহ'লে ভাল ভিডিঅ' বনা ভাল কণ্টেণ্ট দেখা এনেকৈ লেতেৰা ভিডিঅ' আনক ৰ'জ কৰা এইবোৰ বাদ দে তেনেহ'লে বন্ধুসকল আজিলৈ ইমানেই আছিলে যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক কমেণ্ট কৰক আৰু এই ভিডিঅ'টো ইমান শ্বেয়াৰ কৰক যাতে অলিম্পিকা বৰা নামৰ ইউটিউব চেনেলটো এই ভিডিঅ'টো চাই গৈ
আৰু যদি আপোনালোকে আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ক পুনৰ এটা নতুন ভিডিঅ'ৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ